हेलो नमस्कार মই শিখা পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই বনাব লৈছো আলু চাট। এই ৰেচিপিটো তেনেই সহজ, মোৰ বহুতেই প্ৰিয় এই ৰেচিপিটো। আপোনালোকেও ভিডিঅ'টো শেষলৈ চাব আৰু যদি ভাল লাগে ঘৰত নিশ্চয় ট্ৰাই কৰিব। তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাট বনাবৰ কাৰণে মোক লাগিব ডাঙৰ 3টা আলু বইল কৰি মই এনেকৈ টুকুৰা টুকুৰা কৰি কাটি লৈছো। আৰু এতিয়া মই এখন তাৱা লৈছো, তাৱাখনত তেল দি এইখিনি গোটেইখিনি আলু কাটি লৈ ইয়াত ফ্ৰাই কৰিছো। এয়া মই ৰঙচুৱা হোৱালৈ প্ৰায় ফ্ৰাই কৰি ল'ম। গোটেইখিনি আলু মই ৰঙচুৱা হোৱালৈ এইখিনি তেলত মই ফ্ৰাই কৰি ল'ম। আৰু এয়া মোৰ আলু ফ্ৰাই কৰা হৈ গ'ল। ধুনীয়া এটা কালাৰ আহিছে আলুখিনিত। আৰু এইখিনি মই নমাই ৰাখিম। আৰু একেবাৰে গেছটো ল' ফ্লেমত দি মই গোটেইখিনি আলু নমাই ৰাখিম। আৰু ইয়াত যিখিনি তেল অলপ আছে এইখিনি তেলতে মই বেলেগ বস্তু দি আকৌ মই আলুখিনি দি দিম। এতিয়া মই তেলখিনি যিখিনি আছে এইখিনিয়ে হৈ যাব সাফিচিয়েণ্ট। আৰু এইখিনি মই সৰুকৈ কটা নহৰু দি লৈছোঁ। গেছটো ল' ফ্লেমত ৰাখি এতিয়া মই নহৰুখিনি ধুনীয়াকৈ গোন্ধটো যোৱালৈ ভাজি ল'ম। এইখিনি ভজা হোৱাৰ পাছত মই অকণমান ৰেড চিলি পাউডাৰ দিছোঁ। তাৰপিছত ইয়াত অকণমান হালধি দিম। আপোনালোকৰ আলুখিনি পৰিমাণটো চাই পেলাই দিব। আৰু যদি জ্বলা বেছি খায় জলকীয়া গুড়ি আৰু অলপ দিব পাৰিব। আৰু কেঁচা জলকীয়াও ইয়াত দিব পাৰিব, মই দিয়া নাই। এতিয়া এইখিনি ভালদৰে লৰাই লৈছোঁ। আৰু লৰাই লোৱাৰ পাছত ইয়াত মই দিম চয়া চচ। চয়া চচটো অপচনেল হয়, যদি আপোনালোকৰ আছে দিব, নহ'লে নিদিলেও কোনো কথা নাই। ইয়াত 1 চামুচ ডাঙৰ 1 চামুচ মই চয়া চচ দিলোঁ। আৰু আকৌ দিব লাগিব ইয়াত টমেটো চচ। টমেটো চচটো দিবই লাগিব। টমেটো চচ ডাঙৰ চামুচেৰে 2 চামুচ দিছোঁ। আৰু এতিয়া মই এই গোটেইখিনি বস্তু ভালদৰে মিলাই ল'ম। আৰু এইখিনিতে অকণমান সোৱাদ অনুসৰি নিমখ দিলোঁ। ভালকৈ লৰাই লোৱাৰ পাছত এতিয়া মই ফ্ৰাই কৰি লোৱা আলুখিনি ইয়াত দি দিলোঁ। আৰু এতিয়া মই আকৌ ভালদৰে লৰাই ল'ব লাগিব। অলপ সময় ইয়াক এনেকৈয়ে লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব পাৰে। সেইকাৰণে মই ভালদৰে লৰাই লৈছোঁ। 1 মিনিটমান ফ্ৰাই কৰাৰ পিছত ইয়াত মই এফাল নেমু কাটি ইয়াৰ ৰসটো ইয়াত আকৌ দি দিছোঁ। এইখিনি নিদিলে কিন্তু টেষ্টটো আলুৰ চাটৰ যিটো টেষ্ট সেইটো নোলাব। সেইকাৰণে মই ইয়াত নেমুখিনি দি দিছোঁ আৰু ভালকৈ লৰাই লৈছোঁ। আৰু মোৰ এয়া আলু চাট ৰেডি। যদি এই চিম্পল ৰেচিপিটো আপোনালোকৰ ভাল লাগিল তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু শেষত ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ ধন্যবাদ।